Hey guys, আমি গৈ আছো ফুলগুৰি থকা এয়া ডিমৌ চাৰিআলিদি নাজাৰা। তো আমি এতিয়া গৈ আছো ক'ত? ফুলগুৰি ধাবা। ভালদৰে কৈ দিয়া। ফুলগুৰি ধাবা। অ'কে। তো এইটো ফুলটো মোক একদম ভাল লাগে। কি ৰাস্তা যি ৰং সুন্দৰ কৰি থয় মানে এইটো এপ্ৰিল ফুল বুলি কয়। বেলেগ নাম কিবা আছে যদি নাজানো। এইটো মেইন ৰাস্তা। আমি এয়া চাইডৰ ৰাস্তা দি গৈ আছো মানে সেইটো ক্লিপ মজা লাগিছে ব্ৰ মজা মজা মোবাইলটো পৰি নগ'লে হ'ল আৰু মজা কৈ থাকোঁতে পালোহি খাটৰা মাৰি থৈছে ইয়াত সেইটো বাৰু কাৰেণ্টৰ খাটৰা আমাৰ এনেই মেইন গেট এইটো আমি এইটো চাইডেদি আহিছোঁ মানে তো এইটো গেটটো দি সোমাই আহে সকলোৱে এইফালে যদি আহে তো এইফালেদি যায় আৰু দে আৰু চাই থাকোঁ একে তাত গৈ ভিডিঅ' বনাম আৰু এইপিনে আছোহি আলোৱে আৰু এইটো চাৰিও পিনে ঘূৰি এটা হয় চাই লওক হিষ্ট্ৰী কোনোবাই ভাল পালে ভালে আৰু হিষ্ট্ৰী মানে কি ক'ম আৰু ফুলগুৰি এইটো জুম কৰিছোঁ অলপমান পঢ়ি ল'ব এইখিনি কি লিখা আছে আৰু নামি যোৱা বাকী তো এইখিনি চাই ল'ব আৰু এইবিলাক কিবা কিবি লিখা হৈ আছে পঢ়ি ল'ব আৰু এইটো ইংলিছটো আৰু এইটো এইখিনি পঢ়ি ল'ব আৰু আছামিছত এইপিনে আছে আৰু ইংলিছত এইপিনে পা তো এইখিনি চাই ল'ব এনেকৈ আৰু তো ইয়াতে কিবা স্মৃতি জড়িত আৰু ফুলগুৰি ধাবা ব্ৰিটিছে আক্ৰমণ কৰিছিল এতিয়াৰ পৰা স্বাধীন হয় সেয়াই আৰু ইমানেই ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু